বন্ধুসকল, আপোনালোকে বাৰু কেতিয়াবা ভাবি চাইছেনে মোগলে সমগ্ৰ ভাৰতবৰ্ষখন নিজৰ দখললৈ অনাৰ পাছতো অসমখনত কিয় প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল? অসমৰ হাতত এনে কি বিশেষ শক্তি আছিল যাৰ বাবে বাৰে বাৰে অসম আক্ৰমণ কৰাৰ পাছতো ইয়াত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল? হয়, মই সেই বিশেষ শক্তিটোৰ কথা ক'বলৈ গৈ আছোঁ। এই কাহিনী হৈছে আহোম সাম্ৰাজ্যৰ, য'ত মোগলৰ কোনো দিনেই জয় হোৱা নাছিল। এই ভিডিঅ'ত আমি জানিম মোগলে বাৰে বাৰে আক্ৰমণ কৰাৰ পাছতো কিয় আহোমৰ হাতত পৰাভূত হৈছিল। আহক আৰম্ভ কৰোঁ আহোমৰ ইতিহাসৰ পৰা। আচলতে আহোমসকল কোন আছিল? 1228 খ্ৰীষ্টাব্দত আহোমসকল চীন দেশৰ ইউনান প্ৰদেশৰ পৰা আহি অসমত থিতাপি লৈছিল। প্ৰথম অৱস্থাত অসমৰ সৰু বৰ জাতি জনগোষ্ঠীসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত অসমৰ বিস্তৃত এলেকাত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিছিল। এতিয়া আহিছোঁ আমি আহোম আৰু মোগলৰ মাজত হোৱা সংঘাতৰ বিষয়লৈ। মোগলসকলৰ আক্ৰমণাত্মক আৰু সাম্ৰাজ্যবাদী মনোভাৱেই আছিল অসম আক্ৰমণৰ মূল কাৰণ। মোগলসকলে ভাৰতৰ অধিকাংশ অঞ্চল নিজৰ দখললৈ নিয়াৰ পাছত তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলো দখল কৰাৰ মন মেলিছিল। লগতে তেওঁলোকে বিচাৰিছিল যাতে আহোমৰ ৰজা আৰু প্ৰশাসনযন্ত্ৰয়ো তেওঁলোকৰ বাদশ্বাহৰ নিৰ্দেশ মতে উঠা বহা কৰক। কিন্তু আহোমসকলে মোগল বাদশ্বাহৰ এই হস্তক্ষেপ বিচৰা নাছিল, যি সংঘাতৰ মূল কাৰণ হিচাপে গণ্য কৰিব পাৰি। আহক আমি জানো মোগলে আহোমৰ ওপৰত কেনেদৰে আক্ৰমণ চলাইছিল। যদিও মোগল আহোমৰ সংঘাত 1613 চনতেই আৰম্ভ হৈছিল, তথাপিও 1616 চনতহে মোগলে সংগঠিত ৰূপত আহোমৰ ওপৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত মোগলে প্ৰথমে আহোম সাম্ৰাজ্যৰ বাৰানগৰ দখল কৰে আৰু ভৰালী সংগমৰ দিশে আগুৱাই যায়। কিন্তু আহোমে এক মাহৰ সম্পূৰ্ণ প্ৰস্তুতিৰে মোগলৰ ওপৰত হঠাৎ আক্ৰমণ কৰে আৰু মোগলক পিছুৱাই যাবলৈ বাধ্য কৰে। আকৌ 1636 চনত মোগল সৈন্যই অসমৰ কামৰূপত আক্ৰমণ কৰি দ্বিতীয় যুদ্ধৰ সূচনা কৰে যদিও আহোমে সম্পূৰ্ণ পৰিকল্পনা আৰু নিজৰ বীৰত্ব প্ৰদৰ্শনেৰে মোগলক অসমৰ ভূমিৰ পৰা খেদি পঠায়। এই যুদ্ধত বিস্তৰ ক্ষতিসাধন হয় দুই পক্ষৰ, যাৰ ফলত দুয়োটা পক্ষৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়। এতিয়া আমি তৃতীয় যুদ্ধৰ কথা আলোচনা কৰিম। সেই সময়ত আহোমৰ ৰজা আছিল জয়ধ্বজ সিংহ। মোগল বাদশ্বাহ শ্বাহজাহানৰ অসুস্থতাৰ সুযোগ লৈ জয়ধ্বজ সিংহই মোগলৰ ওপৰত আক্ৰমণ কৰে আৰু কামৰূপ এৰি যাবলৈ বাধ্য কৰায়। পৰৱৰ্তী সময়ত আহোম সৈন্যই আগবাঢ়ি গৈ সেই সময়ৰ বাংলাদেশৰ ঢাকাত থকা মোগল শিবিৰত আক্ৰমণ কৰে আৰু বহুতো মোগল সৈন্যক বন্দী কৰি লৈ আহে আৰু এনেদৰেই প্ৰথম পৰ্যায়ৰ ৰণত আহোমে জয়লাভ কৰে। ইয়াৰ পিছত মোগল সম্ৰাট ঔৰংগজেবে মিৰ জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠায়। আৰু কথামতেই 1662 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰে আৰু কলিয়াবৰ পৰ্যন্ত নিজৰ দখললৈ আনে। আহোমৰ সৈন্যৰ তুলনাত মোগলৰ সৈন্য বহু গুণেই বেছি আছিল, যাৰ বাবে আহোমৰ ৰজা জয়ধ্বজ সিংহই মোগলক প্ৰত্যুত্তৰ দিব পৰা নাছিল আৰু পিছুৱাই আহিবলৈ বাধ্য হৈছিল। কিন্তু বাৰিষাৰ সময় অহাত অসমত হোৱা প্ৰবল বৃষ্টিপাত আৰু বানপানীৰ বাবে মোগল সৈন্য অসমত তিষ্ঠি থাকিব নোৱাৰিলে, যাৰ পৰিপ্ৰেক্ষিতত ঢাকাত থকা শিবিৰৰ লগত তেওঁলোকৰ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যায়। আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰিয়েই আহোমে অতি সহজে মোগলক অসমৰ পৰা খেদি পঠায়। কিন্তু বাৰিষা যোৱা ঠিক পিছতেই মোগলে পুনৰ আহোমৰ ওপৰত আক্ৰমণ কৰে আৰু আহোমক শান্তি চুক্তি স্বাক্ষৰিত কৰিবলৈ বাধ্য কৰে। আহোম ৰজা জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই এই শান্তি চুক্তি মানি ল'বলৈ অমান্তি হয় আৰু পুনৰ এবাৰ মোগলৰ ওপৰত আক্ৰমণ কৰি মোগলক পিছুৱাই যাবলৈ বাধ্য কৰায় আৰু অসমক পুনৰ মোগলৰ এই সাম্ৰাজ্যৰ পৰা মুক্ত কৰায়। এতিয়া আমি আলোচনা কৰিম বিখ্যাত শৰাইঘাটৰ ৰণৰ কথা। 1671 চনত হোৱা যুদ্ধৰ পৰাজয়ত অসন্তুষ্টি প্ৰকাশ কৰি মোগল সম্ৰাট ঔৰংগজেবে পুনৰ এবাৰ অসম আক্ৰমণ কৰিবলৈ ৰামসিংহক পঠায়। প্ৰায় ৭৫,000 পৰা ৮০,000 মোগল সৈন্যৰ বিপৰীতে সেই সময়ত আহোমৰ সেনাপতি আছিল বীৰ লাচিত বৰফুকন। এই বৃহৎ সংখ্যক মোগল সেনাক ৰুধিবলৈ লাচিতে ৰণকৌশল প্ৰস্তুত কৰিছিল। লাচিতে জানিছিল যে মোগলৰ নৌবাহিনী ইমান এক শক্তিশালী নহয়। ইয়াৰ সুযোগ গ্ৰহণ কৰিয়েই তেওঁ মোগল আহাৰ পথত গড় নিৰ্মাণ কৰি দিছিল আৰু
মোগলক ব্ৰহ্মপুত্ৰৰে আহিবলৈ বাধ্য কৰাইছিল। ইয়াৰ উপৰি লাচিত বৰফুকনে ৰামসিংহলৈ বুজাবুজি বাৰ্তাও পঠাইছিল, যাতে সেই সময়ত তেওঁ যুদ্ধৰ প্ৰস্তুতি খুব সুন্দৰকৈ আগুৱাই লৈ যাব পাৰে। প্ৰস্তুতি সম্পূৰ্ণ হোৱাত তেওঁ পুনৰ এবাৰ ৰামসিংহলৈ বাৰ্তা পঠায় যে আপুনিতো এজন সাধাৰণ চাকৰহে, আপুনি আপোনাৰ সম্ৰাটক পঠাওক। এই কথা শুনি ৰামসিংহ খঙত টিঙিৰি তোলা হৈ উঠে আৰু অসম আক্ৰমণ কৰিবলৈ তেওঁ সৈন্যবাহিনী প্ৰেৰণ কৰে। কিন্তু চতুৰ আহোম সৈন্যই পাহাৰৰ মাজত লুকাই থাকি মোগল অহাৰ পথত তেওঁলোকক বধ কৰে আৰু পুনৰ পাহাৰৰ মাজত লুকাই যায়। অৱশেষত উপায়ন্তৰ হৈ মোগল সৈন্যই ব্ৰহ্মপুত্ৰৰ ঠেক অংশৰে অসমৰ শৰাইঘাটত প্ৰৱেশ কৰে আৰু আহোমেওতো তাকেই বিচাৰি আছিল। এই সোণালী সুযোগ গ্ৰহণ কৰি ব্ৰহ্মপুত্ৰৰ মাজভাগত মোগল নৌবাহিনীক আহোম সৈন্যই ঘেৰাও কৰি লয় আৰু আহোমৰ তুমুল আক্ৰমণৰ প্ৰত্যুত্তৰ দিব নোৱাৰি মোগলৰ প্ৰায় ৪,০০০ সৈন্যই পিছুৱাই আহিবলৈ বাধ্য হয় আৰু এনেদৰেই শৰাইঘাটৰ এই ৰণত আহোমে জয়লাভ কৰে। শৰাইঘাটৰ এই যুদ্ধৰ জয়ৰ পিছত কি হ'ল তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। ১৬৭৯ চনত গুৱাহাটীৰ সেনাধ্যক্ষ আছিল লালুকখোলা বৰফুকন। তেওঁক মোগলৰ মহম্মদ খানে শৰাইঘাটৰ বাবে ৪ লাখ টকাৰ ঘোচ আগবঢ়াইছিল আৰু এই লোভত পৰিয়েই লালুকখোলা বৰফুকনৰ সহায়ত মোগলে অতি সহজে গুৱাহাটীখন দখল কৰি লয়। কিন্তু ইয়াৰ ঠিক পিছতেই আহোম সৈন্যই সম্পূৰ্ণ প্ৰস্তুতিৰে মোগলৰ ওপৰত পুনৰবাৰ আক্ৰমণ কৰে। সেই সময়ত আহোমৰ ৰজা আছিল গদাধৰ সিংহ। তেওঁ গুৱাহাটীৰ উত্তৰ পাৰ, দক্ষিণ পাৰ আৰু পানীৰে মোগলৰ ওপৰত তুমুল আক্ৰমণ কৰে আৰু এই যুদ্ধত মোগলে অতি সহজে পৰাজয় বৰণ কৰিব লগা হয়, যাৰ বাবে ১৬৮২ চনত পুনৰবাৰ অসমৰ ইটাখুলিত মোগলে আক্ৰমণ কৰে আৰু এই আক্ৰমণেই আছিল আহোমৰ শেষ ৰণ, যাক ইটাখুলি যুদ্ধ হিচাপে জনা যায়। আৰু এই যুদ্ধৰ ঠিক পিছতেই মোগল জেনেৰেল জয়ন্ত সিঙে আহোমৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু আহোমেও মানস নদী পৰ্যন্ত নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰে। ইয়াৰ পিছত কিন্তু মোগলে দুনাই আৰু অসমৰ ওপৰত মূৰ তুলি চোৱাৰ সাহস গোটাব নোৱাৰিলে। আমি আহি আমাৰ ভিডিঅ'টোৰ শেষ পৰ্যায় পালোহি। যদিও আহোম সৈন্য মোগলৰ তুলনাত দুৰ্বল আছিল, তথাপি নিজৰ গৰিলা যুদ্ধ কৌশল, কূটনৈতিক কৌশল আৰু সমভূমিৰ উপযুক্ত ব্যৱহাৰ কৰি মোগলক অতি সহজে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। আৰু এনেবোৰ বিশেষ শক্তিৰ বাবেই সম্পূৰ্ণ ভাৰতবৰ্ষখন মোগলে দখল কৰাৰ পাছতো আমাৰ অসমত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ'ল। আহোমৰ এই বীৰত্ব আৰু সাহসে চিৰদিন চিৰকাল আমাক অনুপ্ৰাণিত কৰি থাকিব। আজি অসম দিৱসৰ এই পবিত্ৰ ক্ষণত আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আহোমৰ সেই বীৰত্ব আৰু সাহসক স্মৰণ কৰি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ জৰিয়তে ভিডিঅ'টো আগবঢ়াই দিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম, ভালপোৱা আৰু আশীৰ্বাদেই হ'ব আমাৰ এই যাত্ৰাপথৰ অন্যতম সঁহাৰি। ধন্যবাদ।